এনেকুৱাকৈ ৰাম ঠগন মাৰিছে। দাম লিখাইছে 499 টকা, সিহঁতে 500 টকা লৈছে আৰু ইয়াত দাম আছে 80 টকা। চক 80 টকা। কি অৰ্ডাৰ দিছিলে? বিষৰ মলম আপুনি দিছে, এইটো বডি স্প্ৰেয়াৰহে। বডি স্প্ৰেয়াৰ, এইটো দাম লিখা আছে 80 টকা, লৈছে 499 টকা। এইটো কি অৰ্ডাৰ দিলে আপুনি জানে আৰু ভগৱান ঈশ্বৰহে জানে আৰু। আকৌনো বডি স্প্ৰেয়াৰহে লিখা দাম আছে 80 টকা। এইটো এংগেজ বডি স্প্ৰেহে আহিলে, তাকো অকণমানি এবেগেটো নহয়। এইটো 80 টকা লিখা আছে এইটো দাম। মই প্ৰথমতে খোলা নাছিলোঁ, মই বোলো আপুনি আহিলে খুলিম। তাৰপৰা মই বোলো চাওঁচোন খুলি পিনি খুলি চাইছোঁ, এতিয়া এখন গৈ পিনি ভেকুৱানা ওলাইছেগৈ। এনেই দামটো ওপৰ কভাৰটো 499 টকাই লিখা আছে। ওপৰ কভাৰটো এইটো 400 লৈ গ'ল। এইটো 499 টকাই লিখা আছে ওপৰ কভাৰটোত। ফ্লিপকাৰ্টে বৰ বেয়াকৈ ঠগনতে মাৰিলে, চাব হা। ইয়াত প্ৰথমে দেখাই লৈছোঁ এংগেজ, আৰু এইটো ই কাৰ্টে ৰিচিভ কৰিছে বস্তুটো, ফ্লিপকাৰ্টৰ পৰা আহিছে। অৰ্ডাৰ কৰা হৈছিলে বেক ৰিলিফ স্প্ৰে 50 ml। ইয়াত লিখা আছে ধুনীয়াকৈ, বেক ৰিলিফ স্প্ৰে 50 ml। বিষৰ মানে স্প্ৰে এটা অৰ্ডাৰ কৰা হৈছিলে। পাছত এই নামত এইটো এড্ৰেছত আছিলে প্ৰফুল্ল শইকীয়া, আৰু এইটো আমাৰ কোম্পানী এড্ৰেছত দিয়া হৈছিলে এড্ৰেছটো। পাছত সিহঁতে কি কৰিছে, খোলা পাই পিনি দেখা পাইছোঁ, চাওক এইটো বক্সত দিছে মালটো, আৰু দাম লিখা আছে। এনেকুৱাকৈ ৰাম ঠগন মাৰিছে। দাম লিখাইছে 499 টকা, সিহঁতে 500 টকা লৈছে আৰু আহিছে বডি স্প্ৰে এংগেজ। বিষৰ স্প্ৰে ঠাইত আহিছে বডি স্প্ৰে এংগেজ আহিছে, আৰু ইয়াত দাম আছে 80 টকা। চক 80 টকা 30 ml। 30 ml আহিছে 80 টকা এংগেজ। এনেকুৱা ৰাম ঠগন মাৰিছে ফ্লিপকাৰ্টে, দেখিছে। বস্তু লওঁতে অকণমান সতৰ্ক হৈ পিনি ল'ব লাগে। সেইকাৰণে এইটো ৰিফাণ্ড কৰা হৈছে বাৰু বৰ্তমান। এতিয়া চাওঁ ৰিফাণ্ড লয় নে নলয় তেওঁলোকে।